টুকুনকাটাত ৰাজ্য মৰেহালি এই অঞ্চলৰ কেইবাটাও গাঁৱৰ ৰাইজ ইয়াত আজি সমবেত হৈছে। ইয়াত এটা মূৰ আঁচনি আছিল চিফ ফাইনেন্স কমিশ্যনৰ অধীনত ৰাজ্য মৰেহালি, তাত 10 লাখ টকা আবণ্টন দিয়া হৈছে। ইয়াত এটা পকা ঘৰ থাকিব, মানুহ জলৰ যিটো চোলা, এই চোলাটো থাকিব আৰু ডেড বডিটো অনাৰ পিছত তাক গা পা ধুৱাবৰ কাৰণে এটা প্লেট থাকে। এইটো আঁচনি আজি আমি আধাৰশিলা স্থাপন কৰিলোঁ অঞ্চলৰ ৰাইজৰ সহযোগিতা। আপোনালোকে চাইছে আজি ইয়াতে কেইবাশ ৰাইজ সমবেত হৈছে আৰু এওঁলোকৰ এটা সপোন আছিল যে মানুহ এজন অন্তিম যাত্ৰা, এইটো হৈছে মৰিহালি, য'ত মানে আমি সকলো ভাষা ধৰ্মৰ নিৰ্বিশেষে আমাৰ যিটো অন্তিম যাত্ৰা হয়, আমি এনেধৰণৰ মৰিহালিত আমি বিলীন হৈ যাওঁ। এইটো ঠাই তেওঁলোকে আটক ধুনীয়া কৰি তুলিবৰ কাৰণে বিভিন্ন ভাষাৰ বিভিন্ন ধৰ্মৰ ৰাইজ আজি ইয়াত সমবেত হৈছে। তেওঁলোকে হাতে কামে কাম কৰি আছে। গতিকে আঁচনিটো উদ্বোধন কৰাৰ লগে লগে মই এওঁলোকৰ লগত সমভাগী হোৱাৰ কাৰণে যিটো সুযোগ পাইছোঁ, মই তেওঁলোকক সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ তেওঁলোকে নিজেই এইটো কাম কৰি লওক, আটক ধুনীয়াকৈ কৰি লওক আৰু মোৰ ফালৰ পৰা যিমানখিনি ছাপোৰ্ট তেওঁলোকৰ আৱশ্যক হয় সেইখিনি মই আগবঢ়াম।